সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল গাৰ্গিজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। পোনপ্ৰথমে সকলোকে সৰস্বতী পূজাৰ একদম আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা সৰস্বতীয়ে সকলোৰে মনৰ কামনা পূৰণ কৰক তাকে বিচাৰিছোঁ। আৰু এই ৰাতিপুৱা হৈ আছে, উঠিয়ে লগালগ গা ধুব গ'লোঁ, মাথা গা ধুলোঁ। ইমান ঠাণ্ডা লাগিছে, বতৰটোৰ মহিমাই নোহোৱা হৈছে আজিকালি। কেতিয়াবা বোলে একদম ঠাণ্ডাই পেলাই দিব আৰু বোলে একদিন ৰ'দে দি দিব। আজি বা আৰু কি হয় আৰু ভগৱান জানে। সৰস্বতী পূজাৰ দিনা ভয়ো লাগে। এই লকডাউনৰ সময়ত 2021 নে 22 মানত চাগে এবাৰ যে শিল বৰষুণ আহিছিলে, তেতিয়াৰ পৰা মোৰ ভয় লগা হ'ল। এইবাৰ কি হয় নাজানো আৰু, ৰ'দ ওলোৱাই নাই আজিও, 9টাই বাজিব হ'ল। আৰু এইবাৰ কটন ইউনিভাৰ্চিটিত মোৰ ফাৰ্ষ্ট সৰস্বতী পূজা। ইমান এক্সাইটেড হৈ আছোঁ। শুনিছোঁ মই ছিনিয়ৰ্ছবোৰৰ পৰা যে প্ৰত্যেকখন হোষ্টেলত আৰু প্ৰত্যেকটা ডিপাৰ্টমেণ্ট ৱাইজ সৰস্বতী পূজা হয়, মণ্ডপ পাতে তাতে। মই বহুত এক্সাইটেড সেইকাৰণে যে মোৰ ভিডিঅ'টো আপোনালোকে চালে গম পাব কেনেকুৱা কি পাতে। মই সকলোখিনি দেখাম আৰু ওচৰতে হেণ্ডিক আছে, যিহেতু হেণ্ডিকতো এবাৰ যাম বুলি ভাবিছোঁ। তেন্তে মোৰ ভিডিঅ'টো চাই থাকক। মই পটককৈ ৰেডি হৈ কেনে তাতে কলেজত একেবাৰে লগ পাই আছোঁ। হাই গাইজ, পাই গ'লোঁ কলেজ আৰু একদম চিম্পলকৈ ওলাইছোঁ। ধুনীয়াকৈ হোৱাইট মেখেলা চাদৰ একযোৰ পিন্ধি ভাল লাগিছেনে? আৰু আমাৰ মধুবালাও আহি গৈছে, এয়া তাইও ছেম মিলাইছোঁ। আমি দুজনীয়ে একে মিলাইছোঁ। দেখিছে তুমি? এতিয়া আমি মেইন মণ্ডপলৈ প্ৰথমে যাম আৰু তাতে চাকি ধূপখিনি দি লওঁ, আপোনালোকক দেখাই আছোঁ। অ' মা, এই ৰাতিপুৱাই ইমান মানুহ হৈছে আৰু অলপ দেৰি হ'লে আৰু কিমান হ'ব? বাপৰে বাপ। মেইন মণ্ডপটো পূজা দি আহোঁ ৰ'ব। আহিয়ে একদম পুষ্পাঞ্জলি পালোঁ। ইমান ভাগ্যখন ভাল লাগি গৈছে মন চন একেবাৰে। আহিয়ে পুষ্পাঞ্জলি দি আছিল কাৰণে তাতে বহি গ'লোঁ। এইয়া তাৰপিছত হোৱাৰ পিছতহে এতিয়া ধূপ চাকি জ্বলাইছোঁ আৰু। পুষ্পাঞ্জলি লোৱা হৈ গ'ল। এতিয়া অলপ লগখিনিক বিচাৰোঁ আৰু বেলেগ হোষ্টেলবোৰতো যাব আছে। মই দেখাই আছোঁ, অলপ ফটো উঠি লওঁ। এয়া আমাৰ কটনৰ নিউ VP ভাইচ প্ৰেছিডেণ্ট। ফটো চটো উঠি লওঁ গাইজ। আমাৰ মেইন মণ্ডপত হৈ গ'ল। এতিয়া ভাবিছোঁ এবাৰ ফিজিক্স কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পিনে যাওঁ, তাতেও পূজা হয়। আৰু ইফালে মেইন বিল্ডিঙৰ পিনে অহাই নাছিলোঁ ৰাতিপুৱাৰ পৰা, এতিয়া আহিলোঁ আৰু ইমান ধুনীয়াকৈ পূৰা মানুহ ভৰি গৈছে, কটন ভৰি গৈছে, চাব পাৰে। সকলোৱে ধুনীয়াকৈ ফটো তোলাতে ব্যস্ত। এয়া দেখিছেনে? এয়া মাছ কম ডিপাৰ্টমেণ্টৰ কেমেষ্ট্ৰিৰ কাষতে আছে আৰু লগালগিকৈ আছে আৰু মাছ কম ডিপাৰ্টমেণ্টৰ কি ধুনীয়াকৈ ফটো উঠা জেগা বনাইছে। আৰু এয়া কিন্তু আমি আহিলোঁ, কিন্তু কেমেষ্ট্ৰিৰ এবাৰ যায় আহোঁ এইখিনি ফাল দিছ গৈ। এণ্ড হিয়াৰ ৱেলকাম টু কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট গাইজ। দেখিছে ছোৱালীবোৰ ইয়াতে ভৰি থাকে, কাৰণ ফটো উঠা প্লেচ ধুনীয়া কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত, সেইকাৰণে চাব পাৰে। ইয়াত ফটো ছেশ্যন কৰাকৈ বনাইছে। কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা আহিলোঁ আৰু এতিয়া তাৰে পৰা চিধাই ফিজিক্স ডিপাৰ্টমেণ্ট আহি গ'লোঁ। বহুত এক্সাইটেড মানে, সেইকাৰণে চবতে চাই আছোঁ কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। সৰুৰে পৰা নিউজতে দেখি থকা আছিলোঁ ন, মোবাইলত দেখি থকা আছিলোঁ ইউটিউব ভিডিঅ'ছত। এইবাৰ নিজে পাই কেনে কেনেকুৱা এটা মোৰ ভাল লাগিছে, আপোনালোকক বুজাই কেনে ক'ব নোৱাৰিম মই। এবাৰ চাব ফিজিক্সৰ পৰিৱেশ। কটনৰ ৰাস্তাৰ পৰিৱেশ আৰু এইয়া আমাৰ লগকেইজনী দেখা পাই গ'লোঁ। ৰাতিপুৱাৰ পৰা ইহঁতক দেখা পোৱা নাই। ইমান ধুনীয়া লাগিছে। ফুটটো মোচা গৈছিল, তাই ধুনীয়াকৈ লগাই দিলে। পৰিৱেশ এয়া গাইছে। হয়, তোৰ এইবাৰ কটনৰ ফাৰ্ষ্ট পূজা হয়নে? আৰু মোৰো ফাৰ্ষ্ট পূজা। আৰু কেনেকুৱা লাগিছে আজি? মোৰতো বহুত ভাল লাগিছে। ইমান দিনে
অকল ইউটিউবত চাওঁ নিউজত চাওঁ কিন্তু আজি ফাৰ্ষ্ট টাইম তাকো আৰু ষ্টুডেণ্ট হৈ কিনে আহিছোঁ ব্লগত উঠাইছোঁ কি খবৰ আপোনালোকক হেপী পূজা হেপী সৰস্বতী পূজা এইখন RKB হোষ্টেল ধুনীয়াকৈ সজাইছে পূজা হৈয়ে আছে আৰু ইয়াতো মানুহ আহি আছে লাহে ধীৰে বহিব পৰা ধুনীয়াকৈ চিট পাচিটি কৰি দিছে আমি RKB হোষ্টেলতে খানাটো খাই লওঁ খিচিৰি মেইন মণ্ডপত দিয়ালৈ দেৰিয়ে হ'ব আৰু বহুত ভিৰ সেইকাৰণে ইয়াতে হোষ্টেলত মানুহ ইমান নাই ইয়াতে খাই লওঁ চাব পাৰে পায়স খিচিৰি চব্জি আৰু বিলাহী টক পূজা বুলি ক'লেতো খিচিৰিয়ে মেইন খাওঁ টেষ্টি হৈছে খাই লৈ কেনে লগ পাই আছোঁ আকৌ আমাৰ আকৌ হোষ্টেলবোৰ ডিপাৰ্টমেণ্টবোৰ অলপ গেপ আছে মানে যাব লাগে অলপ খোজকাঢ়ি সেই RKB হোষ্টেলত গৈছিলোঁ এতিয়া আহি আছোঁ SNBC হোষ্টেলত এইফালে আছে এয়া প্ৰীতি মাইনা ধুনীয়া প্ৰীতি ধুনীয়া অঁ ইয়াতেও হৈছে দেই পূজা নে SNBCখনে ইয়াত নাপাতেতো ইয়াতে পাতিব এয়া SNBCৰ পূজা আপোনালোকৰ মানে গোটেইখন হোষ্টেলৰ পূজাই দেখাম আজি কিন্তু ধুনীয়াকৈ ফটো উঠা জেগা কৰি দিছে আৰু আমি ফটো চটো উঠি ল'ম আকৌ ইয়াত আৰু ইয়াতে ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাইছে মণ্ডপটো ভাল লাগে ফটো চটো উঠি এতিয়া আমি আহিছোঁ জুলজি ডিপাৰ্টমেণ্ট এণ্ড বটানী ডিপাৰ্টমেণ্ট ইয়াতেও পূজা হৈ আছে দেখাই আছোঁ ৰ'ব এইটো আমাৰ জুলজি ডিপাৰ্টমেণ্ট ৰংগলী বনাইছে গাইজ ফুলৰে ৱাও এইটো ফটো ছেশ্যন কৰা জেগা দেখিছে আমি ফটো উঠিবই লাগিব ইয়াত আৰু সেয়া মণ্ডপটো আকৌ লগ পাই আছোঁ অলপ দেৰিকৈ মাজত ব্ৰেক দি বলকচোন হেণ্ডিকৰ সুন্দৰী ছোৱালীবোৰ চাব যাওঁ এবাৰ ডিপাৰ্টমেণ্ট অফ জুলজি পাৰ হৈয়ে ইফালে হেণ্ডিক পায় এইটো ৰাস্তাটো আৰু বহুত বেছিয়ে ভিৰ হৈ থাকিব বহুত এক্সাইটেড সেইকাৰণে কটন হেণ্ডিক দুইখনে ঘূৰিছোঁ আজি এতিয়া হেণ্ডিকতে যাম আৰু চলো হেণ্ডিক এতিয়া বলক হেণ্ডিকৰ ভিতৰলৈ সোমাই আমাৰ লগতে আপোনালোকেও চাব বিচাৰি আছিলোঁ তাইক ক'ত গ'ল বুলি হেণ্ডিক গাৰ্লছ কলেজৰ সৰস্বতী পূজাৰ পূজা মণ্ডপ গাৰ্লছ কলেজ অকল ছোৱালী ল'ৰা আহিব নোৱাৰে চাগে দেখা নাই ল'ৰা ভাগ চাওক মই আহিয়ে পোৱা নাছিলোঁ একচুৱেলি সঁচা কথা ক'ব গ'লে কটনত লোৱাৰ পৰাও আহি পোৱা নাই ইয়াতে এইবাৰ ফাৰ্ষ্ট টাইম গাইছ অলপ মই চাই লওঁ ৰ'ব দেই আপোনালোক অলপ দেৰিকৈ লগ পাই আছোঁ আকৌ হোষ্টেলত লগ পাম এয়া SRPৰ ল'ৰা ভৈৰৱ আহি কেনে ৰখি আছে MNDPত আৰু আমাক মাতাও নাই সিহঁতক মাতিবলৈ আহিছিলোঁ বলা চলো অঁ এয়া মৌচুমী ইমান ধুনীয়া লাগিছে আজি ছোৱালীবোৰক চিনি নোপোৱা হৈ গৈছোঁ ল'ৰাবোৰ ঠিকে আছে ল'ৰাবোৰ একে আছে ছোৱালী বদলি গৈছোঁ MNDPৰ পৰা অলপ আহোঁ ৰ'ব গাইছ দেখাই আছোঁ MNDPত ইমান ধুনীয়া কৰিছে গাইছ এইখন জুলনা ইয়াতেতো ফটো উঠিবই লাগিব জুলনাখন চাওক গাইছ এটা সৰু সৰু বস্তুও সিহঁতে এৰা নাই ইমান ধুনীয়া এটা ফুলেদি সজাইছে এইখন জুলনা মানে আৰু ফুলেদি সজাই দিছে গোটেই হোষ্টেলখনে ইমান ভাল লাগিছে ফটো ছেশ্যন কৰা জেগা মণ্ডপটো ধুনীয়া লাগিছে এইটো কি ইনষ্টেণ্ট হৈ গ'ল নেকি আগতে দেখোন দেখা নাছিলোঁ বেলেগ সজাইছে কিন্তু দেই
এখন SRB হোষ্টেল নিউ হোষ্টেল বনাইছে আহিয়ে পোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট ভৈৰৱে আনিলে দে গাইছ আনিলে গোটেইকেইজনীকে ভৈৰৱ আগে আগে আমি পিছে পিছে আমাক খাবলৈ লৈ যাই আছে মণ্ডপটো ইয়াৰ ভাল হৈছে ইফালে কি ঐ ইফালে কি কি কয় এইটো মেছ অ' মাই গড গাইছ কেনেকৈ হ'ব পাৰে এইটো মেছ বোলে ইমান ধুনীয়া হোটেল ৰুমৰ দৰে ন একেবাৰে হোটেলতছে কম নহয় নাখাওঁ বুলি কোৱাৰ পিছতো ভৈৰৱে দি গ'ল আমি খাওঁ আৰু এইকেইজনী লাষ্ট কৰে ঐ লাষ্ট আমাৰ খাই মেলি হৈ গ'ল বিৰাট টেষ্টি হৈছিল অলপকৈ দুখন হোষ্টেলত খালোঁ খানা মেইন মণ্ডপত দেৰি হ'ব আৰু বহুত মানুহ সেইকাৰণে তাতে খোৱা হোৱা নাই হৈ যাব আৰু পেট ফুল অলপকৈ খাইছোঁ আৰু অলপ মিছা লগবোৰ আছে যে গোটেইবিলাক হোষ্টেলতে সেইকাৰণে নামানে সিহঁতে নাখালে তাৰপিছত এতিয়া চাগে গাৰ্লছ হোষ্টেলত যাম 3খন গাৰ্লছ হোষ্টেল আৰু 4খন বইজ হোষ্টেল গোটেইখন দেখালোঁ আপোনালোকক RKB MNPT SNBC আৰু SRB এতিয়া আমি যাম NBD SKL DKR একেলগে পাতিছে মানে গাৰ্লছ হোষ্টেল একেলগে পাতিছে তাতে যাম দেখাই আছোঁ তাতে গৈ কেনে এয়া গোটেইকেইখন গাৰ্লছ হোষ্টেল এইখন কোনখন NBDখন ন ঐ মৌচুমী মই চিনি নাপাওঁ কৈ দিয়া অলপ কোনখন কি এইখন SKL গাইছ হয় সেইখন NBD এইখন বগাটো কি আচ্ছা আচ্ছা গাইজ কটনত এডমিশ্যন পোৱা মোৰ প্ৰায় এবছৰমান হ'বই হ'ল কিন্তু আজিলৈ কিছুমান হোষ্টেল দেখাই পোৱা নাছিলোঁ যেনেকুৱা SRB বইজ হোষ্টেলখন আৰু ইফালে NBD SKR DKR গাৰ্লছ হোষ্টেল এই 3খন দেখা পোৱা নাছিলোঁ কিন্তু আজি গোটেই লগখিনি কিছুমান মানে গোটেইকেইখন হোষ্টেলৰে প্ৰায় এটা দুটাকৈ লগ আছে গোটেইকেইখন হোষ্টেলতে তো আজি সিহঁতৰ লগতে আহি আছোঁ আৰু এয়া মই এতিয়া আছোঁ 3খন গাৰ্লছ হোষ্টেলৰ মাজেদি চাব পাৰে এয়া এইখন SKR এইখন NBD আৰু এই বগা বিল্ডিংটো পাৰ হৈ সিফালে DKRখন আছে গাইজ আজিৰ কাৰণে বাই বাই ব্লগটো এইখিনিতে এণ্ড কৰোঁ আৰু ভাল লাগিছে যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই 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 গাইজ বাই বাই